কোকৰাঝাৰত ৰেলৱেৰ উচ্ছেদ অভিযান দণ্ডাধীশ ৰেলৱে আৰক্ষী আৰু অসম আৰক্ষীৰ উপস্থিতিত উচ্ছেদ অভিযান চলে কোকৰাঝাৰৰ ৰেলৱে ষ্টেচনৰ সম্প্ৰসাৰণৰ কাম চলি আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত 1078 বৰ্গ মিটাৰ তথা প্ৰায় 2.5 একৰ ভূমি আজি বেদখল পৰা মুক্ত কৰে উচ্ছেদ অভিযানৰ সময়ত কেইবাটাও ঘৰ ভাঙি দিয়া হয় বহুদিনৰ পৰা নটিছ দি থকা হৈছিল যদিও বেদখলকাৰীয়ে ঠাই এৰি নিদিয়াত আজি জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায় ৰেলৱে উচ্ছেদ অভিযানৰ সময়ছোৱাত দণ্ডাধীশ দৰথী দেৱ ৰয়ৰ লগতে ৰেলৱে বিষয়াও উপস্থিত থাকে বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট NEA নিউজ অসম